हाय फ्रेंड्स, राणा मानसिस ब्लगले आपनालोक सकलोके स्वागतम जनाइछु। आजिर भिडिओटुर जरियते मैं आपनालोकर माजले লৈ আহিছো पाकघरटुर विषये जानिबलगिया केइटामान हरु हरु टिप्स। विशेषকৈ गृहिणीসকলৰ বাবে এই কথাকেইটা জনা খুবেই প্ৰয়োজনীয়। 1 নম্বৰ টিপছটো হ'ল বাসন ধুবলৈ ব্যৱহাৰ কৰা স্পঞ্জবোৰ আমি হলাই থাকিব লাগে, কাৰণ সেই স্পঞ্জবোৰ যদি আমি বহু দিনলৈ ব্যৱহাৰ কৰি থাকো তেতিয়া তাত অপকাৰী ব্যাকটেৰিয়া বা অন্য বীজাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। হেয়ে স্পঞ্জবোৰ আমি মাজে মাজে হলনি কৰি থাকিব লাগে। 2 নম্বৰটো হ'ল প্ৰত্যেক দিনাই পাকঘৰৰ বেচিন সাবুনেৰে ভালদৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে, কাৰণ তাত আমি লেতেৰা বাসন বৰ্তনৰ লগতে মাছ মাংস ধুই থকা হয়, যাৰ ফলত বীজাণু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। তাৰ বাবে আমি বেচিনটো সদায় পৰিষ্কাৰকৈ ধুই সাফা কৰি থব লাগে। 3 নম্বৰটো হ'ল পাকঘৰত বাসন বৰ্তন মুচিবলৈ ব্যৱহাৰ কৰা টাৱেলখন মাজে সময়ে হলাই নতুন টাৱেল ব্যৱহাৰ কৰা উচিত। পাকঘৰত একেৰাহে ব্যৱহাৰ কৰি থকা টাৱেলসমূহেও বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু গঢ়িয়াই লৈ ফুৰে। তাৰ বাবে আমি টাৱেলখনো মাজে সময়ে হলনি কৰি থকা উচিত। 4 নম্বৰটো হ'ল ৰান্ধিবলৈ ব্যৱহাৰ কৰা তেল যদি ৰৈ যায় সেই তেল আপোনালোকে দুবাৰ ব্যৱহাৰ নকৰিব। বহুতে এবাৰ ব্যৱহাৰ কৰা তেল বাৰে বাৰে ব্যৱহাৰ কৰিব খোজে, কিন্তু হেয়া স্বাস্থ্যৰ কাৰণে একেবাৰে বিপদজনক হয়, কাৰণ এনে কৰিলে তাত জমা হোৱা ট্ৰান্স ফেট আৰু ফ্ৰী ৰেডিকেলে বহু বেমাৰৰ সৃষ্টি কৰিব পাৰে। 5 নম্বৰটো হ'ল আজিকালি নতুনকৈ ওলোৱা নন ষ্টিক পেন বা কেৰাহী এইবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক, কাৰণ এনে ধৰণৰ কেৰাহী বা পেন উচ্চ তাপমাত্ৰাত ব্যৱহাৰ কৰিলে তাৰ পৰা কিছুমান বিষাক্ত পদাৰ্থ ওলায় আৰু সেই বিষাক্ত পদাৰ্থসমূহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেইবাবে নন ষ্টিক পেন বা কেৰাহীতকৈ লোহাৰ কেৰাহী আপোনালোকে ব্যৱহাৰ কৰক। 6 নম্বৰটো হ'ল প্লাষ্টিকৰ পাত্ৰত আপোনালোকে কেতিয়াও গৰম খাদ্য নাৰাখিব আৰু গৰম খাদ্য পৰিবেশনো নকৰিব। 7 নম্বৰটো হ'ল ফ্ৰিজত কেঁচা মাংস থলে এয়াৰ টাইট কণ্টেইনাৰতহে থব। 8 নম্বৰটো হ'ল বজাৰৰ পৰা অনা শাক-পাচলি কিছু সময় নিমখ পানীত তিয়াই থব, তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই ব্যৱহাৰ কৰিব। নাইবা পানীত ছডা মিহলাই তাৰ লগত অকমান নেমু ৰস মিহলাই তেনেকৈ পাচলিখিনি অকমান সময় তিয়াই ৰাখিব পাৰে। এনে কৰিলে শাক-পাচলিত প্ৰয়োগ কৰা কীটনাশক পদাৰ্থসমূহ কিছু পৰিমাণে হ'লেও নাইকিয়া হ'ব। স্বাস্থ্যই পৰম সম্পদ নহয় জানো? তাৰ বাবে ভাল খাদ্য খাওক, পৰিষ্কাৰ খাদ্য খাওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক মই পুনৰ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।